নতুন গাড়ী ৰ আৰু দাবি দাও মানুহ খুন্দালো মই কি হ'ব মোৰ এতিয়া মই জেলকো মই পলাই ভাল মই তো ডাক্তার মানুহ ডাক্তার হয়ে থাকিম বেজি মারি মারি বেমারিক ভাল করিম ডাক্তৰ ছাৰ মোক বাচৌ মই মৰি যাম কিজানি হাও কি হলে কোচোন কি হৈছি মই ৰাস্তাৰ কাষেদি যাই আছিলো পিছফালৰ পৰাই পাগলা চিৰি এটাই গাড়ী দি খুন্দি দিছি ডাক্তাৰ মোক ভাল কৰাই মোৰ কইনা চাই আছে বিয়াও পাতা নাই দেখাত দেখোন একো হোৱা নাই তোৰ তই কাষত আছোন তোক চেক আপ কৰি যাওঁ ওপৰ ফালে চাওচোন চকুটো চাওঁ ঠিকে আছে দে এবাৰ মুখখন মেলি দি তাৰ মুখৰ গুণ কি খায় দে হচিৰে চেক কৰা তাতে যা ছাৰ মই বাচিম নে চেক কৰি কি পালি কওঁ মোক মই বাচিম নে নাই তাৰ হাতদি ভাঙা নাই একো হোৱা নাই ই বেটাই বৰ ভয় খাইছে কিজানি তে ভাল চান্স পাইছো পুৰা আজি ফাইদা উঠাব লাগব হাও ঘণ্টা ডাক্তাৰৰ কি হ'ল নাই ডাক্তাৰ ছাৰ কি হ'ল টোপনি গেলি নেকি এই ৰহে গজমূৰ কিবা এটা ভাবি আছো তোক অপাৰেশ্যন কৰিব লাগব অপাৰেশ্যন নকৰিলে কিন্তু তোৰ দিগদাৰ আছে পিছত খোজ কাঢ়িব নোৱাৰিবি আৰু অপাৰেশ্যন কৰিলে কিন্তু বহুত টকা খৰচ হ'ব ডাক্তাৰ ছাৰ তই পইচাৰ টেনচন নলবি মোক অপাৰেশ্যন কৰ ভাল কৰি দি সেই পাগলা ডাং কাঠি চিৰি মোক খুন্দে উঠেও দিবা নাহিলাক তেনেও পুলিচ কেছ দিছো ধৰবো তাক তই টেনচন নলবি চব ঠিক হৈ যাব তই সেই ৰুমটোত যাই ঘুমৌ মই যাই তোক অপাৰেশ্যন কৰি আছো যা তই দে ঘুমাইছো দে সোনকালে হাও কাৰ ফোন আহিলে আৰু ধেই হেল্ল' কোন হেল্ল' ইয়াৰ এতিয়া মই কি কৰো কওঁ মোৰ গাড়ী খুন্দক মানুহ এটা মৰছি এতিয়া মোক বাচৌ মই জেলত যাব নোৱাৰো কিন্তু এই গজমুৰি তই গাড়ী চলবা নাজানা গাড়ী নিছা কোনোবাই দেখিছে নেকি তোক মই নাজনো একো দেখিছিনে নাই মই খালি নাজনো গিলা মই জেলত যাব নোৱাৰো তই মোক বাচৌ ডাক্তাৰ ছাৰ মৰাৰ পিছত আহিবি নেকি মোৰ বিষেছি এই ৰহে ভাই যাই আছো কাৰ পাল্লাত পল্লু আই এই গজমুৰি মানুহটো দেখাত কেনে আছিল আৰু কি পিন্ধিছিল মনত আছে না তোৰ মানুহটোৰ চুলিকেইডাল কেটলা পোহৰ নিচিনা থিয় হৈ আছিল আৰু ৰঙা আৰু বগা স্পৰ্টিং পিন্ধি আছিল হাও ইয়ে নেকি সেইটো এই গজমুৰি মানুহটো মৰা নাই দেই মোৰ ওচৰতে আছি মই তাক ট্ৰিটমেণ্ট কৰি আছো সি কিন্তু পুলিচ কেছ দিছি দেই মোক বাচৌ মই জেলত নাযাওঁ আজিৰ পৰা গাড়ী নাললো দে মই তই এটা কাম কৰ 5-6 মাহৰ কাৰণে মাৰিঠাইত পলাই যা তই ইয়াতে নাহিবি 5-6 মাহ মান থাকবি তাতে হ'ব দে মই যাওঁ এইমাত্ৰ 5-6 মাহ শান্তি পাম দে চিৰিৰ পৰাই ডাক্তাৰ কোথায় টোপনি গেলি নেকি বাপা তই উঠি আছোন আৰু একবাৰ ভালকে চেক আপ কৰিম দে ওপৰ ফালে চাও দে মুখখন মেল তাৰ মুখৰ গুণ তই ভালকে দাঁত খুইবি ঘৰত যাই দে চেক আপ হল দে তই তাতে যা ডাক্তাৰ ছাৰ মই ভাল হম নে নাই বাপা মোৰ ভুল হৈছিল দে তোৰ আকৌ হোৱা নাই অপাৰেশ্যন কৰিব নালগে অলপমান ঔষধ লিখি দিম খাবি ভাল হৈ যাবি তই ডাক্তাৰ ছাৰ তই কৰ কি বকি থাকা একবাৰ ক লাগবো একবাৰ ক নালগে মোৰ একো নহয়তো এই বাপা তই টেনচন নলবি ভাল পাই যাবি তই
ৰ তোৰ ফোন পে গুগল পে পেটিএম যি আছে মোক নাম্বাৰটো দি 96784999 এইটো দে মোৰ নাম্বাৰ এই চাও তোৰ তাত 1500 টকা পঠাই দিলো 500 টকাত দুটা বিয়াৰ আনবি এটা তই খাবি এটা মই খাম আৰু 1000 টকাৰ কাপোৰ আনবি তোৰ কাপোৰগিলা লেতেৰা গেছি নে যা লৈ গে ছাৰ ইমান ভাল তই দে লৈ আহো দে কিন্তু ইমান মৰম কেয়ে কিবা বেলেগ কথা আছে নেকি এই গছবোৰ তোক মই ফুৰ্তিতে দিছো দেই বেমাৰী ভাল হোৱাৰ কাৰণে আৰু শুন পুলিচ কেছটো উঠাই লবি দে নলিবা তোৰ এই বেমাৰী দেখাই দি ক'ত তই আজ ক'ত থাকিবি পুলিচ থানাত উঠাই লবি বুজি পালি হ'ব দে ছাৰ উঠি ল'ম এতিয়া বিয়ালৈ আহো দে মই যাওঁ মাই ঐ ভাল বাচলো দে এই চিৰিৰ কাৰণে জেল খাব লাগিল মই গাড়ীখন মোৰ নামতে আছিল বাপ্পা ঐ